নমস্কাৰ মুন্নাৰ কিচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এতিয়া মই উপস্থিত আছোঁ মা কামাখ্যা ধামত। মা কামাখ্যা ধামত চলি আছে মা মনসা পূজা আৰু এই মা মনসা পূজাক উদ্দেশ্যে যিবোৰ নৃত্য কৰা হয় তাক দেৱধ্বনি বা দেৱধ্বনি বুলি কোৱা হয়। এই দেৱধ্বনি বা দেৱধ্বনি নৃত্যনো কি আৰু কেনেকৈ কৰে হয় আৰু দৈবিক শক্তিৰ ফলত তেওঁলোকে কি শক্তি লাভ কৰে, চাই থাকিলে গাৰ নোম শিয়ৰি যোৱা সেই দৃশ্য আপোনালোকে ভিডিঅ'টোৰ শেষত দেখিবলৈ পাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ আগদিনা মা মনসাৰ ঘট স্থাপন কৰি পূজা আৰম্ভ কৰা হয় আৰু পিছদিনাখন বলি বিধানেৰে মা মনসাৰ বিশেষ পূজা ভাগ কৰা হয়। লগতে স্থানীয় বা যিসকল দূৰ দূৰণিৰ পৰা ভক্তসকল আহে তেওঁলোকে অষ্টনাগ নৈবেদ্য বলি বিধান আদি মনোবাঞ্ছা পূৰ্ণ হোৱাৰ উদ্দেশ্যে পূজা ভাগো আগবঢ়ায়। এই পূজা উপলক্ষে যিসকলে নৃত্য কৰে তেওঁলোকক দেওধা বা ঘোঁৰা বুলি কোৱা হয়। কোনেও নিজ ইচ্ছাত দেওধা হ'ব নোৱাৰে। যিসকলে দেওধা হ'ব তেওঁলোকে এমাহ আগৰে পৰা দেৱ দেৱীৰ বিভিন্ন ৰূপ বিভীষিকা কুমাৰী ৰূপা দেৱীক সপোনত দেখিবলৈ পায়। যি দেৱ দেৱীয়ে যিজনৰ শৰীৰত দৈবিক শক্তি দান কৰে তেওঁৱে সেই দেৱ দেৱীৰ দেওধা হয়। এই সময়ত তেওঁলোকে মনসা পূজা আৰম্ভ হোৱাৰ এমাহ আগৰে পৰা নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু সংযতভাৱে নিজ নিজ অদৃষ্ট দেৱ দেৱীৰ মন্দিৰ সংলগ্ন গৃহত বাস কৰে, অৰ্থাৎ তেওঁলোকে ঘৰৰ পৰা গুচি আহে। ককা আৰু আজোককাৰ দিনৰে পৰা আমাৰ ঘৰতো মাৰৈ পূজা বা মনসা পূজা কৰি অহা হৈছে। প্ৰথমতে 7 দিনকৈ কৰিছিলে আৰু সময়ৰ গতিত এতিয়া 3 দিনকৈ কৰা হয়। যদিও আমাৰ ঘৰতো এনেকুৱা নাৰীসকলে আচলতে দেওধনী, যাক দেওধনী কোৱা হয়, নাৰীসকলৰহে নৃত্য কৰা দেখিছিলোঁ। কিন্তু প্ৰথমবাৰৰ কাৰণে মা কামাখ্যা ধামত দেখিবলৈ পালোঁ পুৰুষসকলে কৰা এই নৃত্য। মা মনসা পূজাৰ লগত জড়িত এই নৃত্য বা দেৱধ্বনি নৃত্য চাবলৈ স্থানীয় লোকৰ লগতে বিভিন্ন ঠাইৰ পৰা আহিছে। লোকে লোকাৰণ্য হৈ পৰিছে মা কামাখ্যাৰ ধাম। যেনেকৈ অম্বুবাচীৰ সময়তো মা কামাখ্যা ধামত যথেষ্ট মানুহৰ ভিৰ হয়, তেনেকৈ মা মনসা পূজাৰ সময়তো যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পোৱা যায়। ব্যক্তিগতভাৱে এই মা মনসা পূজাৰ ঢোলৰ শব্দ নাইবা শুকতানি ওজাপালি সেই গীতবোৰে মোক বৰকৈ আকৰ্ষণ কৰে, বহুত বেছি ভাল লাগে। আৰু ক'ৰবাত যদি মই এনেকৈ এবাৰ ঢোলৰ শব্দ শুনো নিশ্চয় ৰৈ নোযোৱাকৈ থাকিব নোৱাৰোঁ। যিগৰাকী দেৱ দেৱীৰ অভীষ্ট দেওধা থাকে তেওঁলোকক আপোনালোকে এই নৃত্য কৰি থকাৰ সময়ত ফুলৰ মালা নাইবা বস্ত্ৰও দিব পাৰে আৰু তেনেধৰণে কৰিলে সকলোবোৰ মনৰ আশা পূৰ্ণ হয় বুলি এক বিশ্বাস কৰা হয়। তেনেকৈ দেখিছিলোঁ বহুতে আহি পেলাই দেওধাবোৰক ফুলৰ মালা কোনোবাই বস্ত্ৰও দিয়া দেখিছিলোঁ।
এইদৰে নৃত্য কৰি কৰি সূৰ্য অস্ত যোৱাৰ আগে আগে দেৱতাসকলৰ গাত এক শক্তি লাভ কৰে। অৱশ্যে নৃত্য কৰিলে প্ৰতিগৰাকী দেৱতাৰ গাত সেই শক্তি লাভ নকৰিবও পাৰে আৰু যিকেইগৰাকী দেৱতাৰ গাত সেই শক্তি পায় তেওঁলোকে এই ধৰণৰ চোকা অস্ত্ৰৰ ওপৰত উঠি পেলাই নৃত্য কৰে। আৰু এয়া দেখিছেনে এই চোকা অস্ত্ৰকেইখন, এই চোকা অস্ত্ৰকেইখনৰ ওপৰত উঠি তেওঁলোকে নৃত্য কৰে, অথচ তেওঁলোকৰ পদযুগলত কোনো ধৰণৰ ক্ষয় ক্ষতি নাই বা অকণমানো তিল মাত্ৰ কোনো ধৰণৰ কটা চিঙা বা তেজ ওলোৱা দেখিবলৈ পোৱা নাযায়। কিমান আচৰিত আৰু অদ্ভুত কথা নহয়নে? যিসকলে চকুৰে নেদেখে বিশ্বাস কৰাটো টান হয়, বুজোৱাটো টান হয়। এয়া দেখিছেনে কেনেকৈ দুখন দা তেওঁলোকে লৈ লৈছে আৰু এই চোকা অস্ত্ৰৰ ওপৰত উঠাৰ আগতে প্ৰতিগৰাকী দেৱতাই কুমাৰীসকলক ভৰি চুই পেলাই সেৱাকাৰী লয়। তেওঁলোকে বিশ্বাস কৰে কুমাৰী ৰূপতে মা দেৱী আহে আৰু সেইকাৰণে তেওঁলোকে ইয়াৰ ভৰি চুই পেলাই সেই অস্ত্ৰৰ ওপৰত উঠে। এয়া মই আপোনালোকক দেখাই আছোঁ কেনেকৈ এয়া দেৱতাই আহি পেলাই কুমাৰীসকলক ভৰি চুই পেলাই সেৱা কাঢ়িছে। তাৰপিছত দেখাই আছোঁ কেনেকৈ তেওঁলোকে অস্ত্ৰৰ ওপৰত উঠি সেই নৃত্য কৰে। এয়া দেখিছেনে তেওঁলোকে কেনেকৈ সেয়া চোকা অস্ত্ৰৰ ওপৰত উঠি লৈছে। এই সময়ত বহুতে তেওঁলোকৰ হাতত জীৱিত পাৰ চৰাই উঠাই দিয়ে আৰু তেওঁলোকে সেই পাৰ চৰাই ডিঙিটো ছিঙি পেলাই তেজটো পিখাই এয়াও দেৱীৰ এক শক্তি পোৱা বুলি কোৱা হয়। এই শক্তিটো তেওঁলোকৰ কম সময়ৰ কাৰণে থাকে, অলপ সময়ৰ কাৰণে থাকে আৰু এই সময়ছোৱাত যদি আপোনালোকে নিজৰ নিজৰ ভৱিষ্যতৰ কথা জানিব বিচাৰে দেৱতাসকলৰ পৰা, তেওঁলোকে সঁচা কথাবোৰে কয় বুলি এক বিশ্বাস চলি আহিছে। সঁচাকৈ কিবা এক আচৰিত আৰু অদ্ভুত শক্তি নহয়নে? কিদৰে সেই চোকা অস্ত্ৰৰ ওপৰত উঠে অথচ কোনো ধৰণৰ তিল মাত্ৰও ক্ষতি নহয় বা তেজ ওলাই নাহে। অস্ত যোৱাৰ পাছত যি চোকা অস্ত্ৰৰ ওপৰত উঠি তেওঁলোকে নৃত্য কৰে, তাৰ পাছত তেওঁলোকে ঢোল তাল আৰু লগতে আগে আগে কুমাৰীসকলক লৈ গোটেই মন্দিৰটো দেৱতাসকলে 3বাৰ প্ৰদক্ষিণ কৰে। এয়া দেখিছেনে কিমানবোৰ কুমাৰী আচলতে ক'ৰ পৰা কেনেকৈ হঠাৎ আহে সেয়া কোনেও নাজানে। এই কুমাৰীসকলৰ ৰূপতে দেৱী থাকে বুলি এটা বিশ্বাস আছে আৰু সেয়া বহু বছৰৰ পৰা সেই বিশ্বাস চলি আহি আছে। মা কামাখ্যাত হোৱা এই মনসা পূজা ভাগৰ কথা আগৰে পৰাই জানো আৰু পুৱাৰ ভাগতে চাকি বা নৈবেদ্য আগবঢ়াই থৈ যাওঁ, কিন্তু এই দেৱধ্বনি বা দেৱধ্বনি নৃত্যটো দেখাৰহে সৌভাগ্য হোৱা নাছিলে যদিও বা নীলাচলৰ বাসিন্দা, কাৰণ এই নৃত্যটো সদায় পিছবেলালৈকে আৰম্ভ হয় আৰু সেইখিনি সময়ত কৰ্মব্যস্ততাৰ কাৰণে নিজৰ নিজৰ কৰ্মস্থলীত উপস্থিত থাকিবলগীয়া হোৱা হেতুকে দেখিবলৈ পোৱা নাছিলোঁ। চিনাকি বাজনীয়ে প্ৰায়ে কৈ আছিলে অৱশ্যে মনসা পূজাৰ এই নৃত্যভাগ চোৱাৰ কথা, কৈছিলে যে তুমি চাবা বহুত বেছি ভাল পাবা আৰু সঁচাকৈ এই নৃত্যভাগ দেখি পেলাই ইমান বেছি ভাল লাগিলে আৰু লগতে তেওঁলোকৰ যি শক্তি আহৰণৰ আৰু সেই সময়খিনি আচলতে দেখিবলৈ পাইছিলোঁ। গাৰ নোম শিয়ৰি গৈছিলে, ভগৱানৰ ওপৰত থকা বিশ্বাসটো আৰু দুগুণ বাঢ়ি গৈছিলে। ভাবিলোঁ যিসকলে কেতিয়াও দেখা নাই বা মা মনসা পূজাত মা কামাখ্যাত অহা নাই তেওঁলোকে জানিব বুলি বা ভাল পাব বুলি ভাবিয়েই মই জনা কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এই গোটেই ভিডিঅ'টো বনোৱাৰ লগতে আৰু গোটেই কথাখিনি দেৱধ্বনি বা
দেৱধ্বনিৰ ওপৰত যিখিনি কথা মোক সংগ্ৰহ কৰি দিলে ছবিনী বাকো মই বহুত ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। মা কামাখ্যাত হৈ থকা এই মা মনসা পূজাভাগ 20 আগষ্ট সোমবাৰলৈকে আছে। যিসকলে অহা নাই বা আহিবলৈ বিচাৰে নিশ্চয়কৈ আহিব পাৰিব। পূজাৰ শেষত প্ৰতিগৰাকী দেওধাই কুমাৰী পূজা কৰাৰ পাছতহে নিজ গৃহলৈ প্ৰৱেশ কৰে, যিহেতুকে এমাহ তেওঁলোকে ঘৰৰ পৰা দূৰত থাকে। আৰু শুনিবলৈ পাইছিলোঁ ইয়াত থকা বহুকেইগৰাকী দেওধাই হেনো চাকৰিও কৰে, কোনোবাই চৰকাৰী চাকৰি কৰে, কোনোবাই প্ৰাইভেট চাকৰি কৰে। এইটো চাই যদি ভাল পাইছে তেনেহ'লে কমেণ্টত জয় মা কামাখ্যা বা জয় মা মনসা লিখি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। মা কামাখ্যা সকলোকে মংগল কৰক। আজিলৈ আহোঁ, বাই বাই।